হেল্ল' এভৰিৱান, আজি আন্ধাৰে মুন্ধাৰে ভিডিঅ' এটা দিছোঁ দেই। আপোনালোকে কিন্তু চাব, আকৌ নোচোৱাকৈ নাথাকিব। আৰু মোৰ ভিডিঅ'টো আপলোড দিয়া দুদিনমান দেৰিয়ে হ'ল। মই মানে ইমানেই ব্যস্ত হৈ আছোঁ, এডিট কৰিবলৈ আকৌ সময়ে পোৱা নাই। তাতে পিছবেলা আকৌ মোৰ ভাওনা আখৰাও হৈ আছে যে, তাতেই সময়খিনি গুচিয়ে যায়। বাৰু আজিৰ কথালৈ আহিছোঁ। আজি হৈছে ৰাস, আৰু আমাৰ ময়ো এইবাৰ কৃষ্ণ লৈছে। আৰু সকলো ওলাই ৰেডি হ'লেই, আমাৰ অহা অকণমান দেৰি হ'ল। দেৰি হোৱা নাই আচলতে, কিন্তু যিটো সময়ত মাতিছিলে সেইটো সময়তকৈ অকণমান দেৰিকৈ পাইছোঁহি। আৰু আহি পাই মোমায়েকে কাপোৰ চাপোৰ পিন্ধাই দিলে, আৰু আমি আহি পালোঁহি গ্ৰীণ ৰুম। মেকআপ হৈ আছে, আৰু এইপিনে ৰুণামো আহি পাই গ'লহি। এয়া দেখিছেনে, কংসৰ মেকআপ হৈ আছে। আৰু এইপিনে ৰুণামে মাকৰ লগত কথা পাতি পাতি আল্টা লগাই আছে। তাই যিহেতু ফটো চটো বেছি নেমাৰে, সেইবাবে মই কৈ আছোঁ অকণমান চাই দিয়া, মই ফটো মাৰি দিওঁ। আৰু এইফালে আমাৰ মোক দেখিছেনে, একদম পূৰা চেলিব্ৰিটি ফিল লৈ আছে। মানে সকলোৱে তাইক অকণমানি দেখি বহুত মৰম কৰে, কোচত লৈ থাকে। কিন্তু ময়ো ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ, তাই চাই বহুত ভাল পায় আৰু এইবিলাক। আৰু মানে সৰুতে মই এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ সেইবিলাক কথা কৈ থাকে, সেইবাবে ভাবিলোঁ সৰু ভিডিঅ'খিনি মই এনেকৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰি থৈ দিওঁ, তাই ডাঙৰ হ'লে চাব। আৰু আমাৰ মৌ এতিয়া মেকআপ হৈ আছে। জীৱনত প্ৰথমবাৰ এনেকৈ মেকআপ কৰিছে, তাই কেনেকুৱা লাগিছে নাজানো। আৰু আপোনালোকে চাওকচোন তাইক কেনেকুৱা লাগিছে। আৰু তাই মানে বহুত ফূৰ্তি পাইছে, আৰু নতুন নতুন অভিজ্ঞতা হৈছে। আৰু সকলোৱে ফটো মাৰিছে, মাৰি তাইক দেখুৱাইছে কেনেকুৱা হৈছে। আৰু এতিয়া ৰাস আৰম্ভ হৈ গ'ল। আমাৰ কণমানি কেইজনী ইয়াতে বহি আছে। এইবাৰ যিহেতু মহিলা ৰাস হৈছে, মই কৈছোঁৱে আপোনালোকক আগৰ ভিডিঅ'ত। আৰু দেখিছে সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ ৰোলবিলাক বাছা, এই সকলোবোৰ তোমাৰ বাবেই কৰিছোঁ মই। আৰু এতিয়া ভাওনা শেষ হ'ল। মই এনেই এটা ভিডিঅ' এটা কৰি আপোনালোকৰ আগত দেখালোঁ, আৰু নিজেও সাঁচি থ'লোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।